তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিলন দাস এণ্টাৰটেইনমেণ্ট। তো গাইছ আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু যাৰ যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সকলোৰে ভাল চলিব। তো বলক ভিডিঅ'টো আৰম্ভ আজি। তো গাইছ আজি আমি ডুমনি গৈ আছোঁ। ডুমনিত আছে গৰম পূজা, আজিৰ পৰা কাইলৈকে আজি দুদিন গৰম পূজা হ'ব, তাতে গৈ আছোঁ। সেই আমাৰ মন্দিৰ হাই দিলে একবাৰ বঢ়িয়া। কেনেকৈ হৈছে কিয় হয় সকলো জনাম আপোনালোকক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে কণ্ঠ চণ্ঠ বনাই আছে ইয়াতে পুৰা বড় বেপাৰ হৈছে। তো এয়া চাইকেল কণ্ঠ হ'ব ইয়াতে আমাৰ ৰেডি কৰি আছে সকলো বস্তু, যিহেতু আজিৰ পৰাই আজি ষ্টেজ পৰা ৰেডি হৈ গৈছে। কেছেন খবৰ? জোহার জোহার নিও। আচ্ছা খবর না? দাই 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 হ্যাঁ এই জিলাপি খাবি লাগি? জিলাপি খাব মন আছে কিন্তু মিঠা বস্তু। ও খুৰা কাম কৰি আছে দে দে। তো আজি ডান্স হ'ব আৰু সকলোখিনি ইয়াৰ দোকান চোকান অলৰেডি হৈ গৈছে। চাওক এইফালে সুমনটো থাকে। ইয়াতে পানী পৰি কি দেখাম আৰু সৰু সুৰা মানে ভাবিছিলোঁ মানুহ হ'ব অলপ, কিন্তু এতিয়া নহয় অলপ দেৰিকৈ চাগে মানুহ হ'ব ন। খেলা চেলা হ'ব চাগে, খেলা চেলা হ'ব চাগে। কি দেখাম আৰু এয়াই ডুমনি গৰম পূজা ৰাতিয়ে ভাল লাগিব। তো ফাইনেলি ছাৰক লগ পালোঁ, ছাৰক অপেক্ষা কৰি আছিলোঁ তেতিয়াৰ পৰা। তো ছাৰে ক'ব ইয়াতে কেতিয়াৰ পৰা গৰম পূজা হৈছিল আৰু গৰম পূজা কিহৰ কাৰণে পতা হয়, ছাৰ অলপমান কৈ দিলে ভাল হয়। জহৰ আটাইকে মই গৰম পূজাৰ শুভেচ্ছা যাপন কৰিছোঁ সকলোকে। আমাৰ আদিবাসী যি জনগোষ্ঠী আছে, আমাৰ যিহেতু আমি মেইনলি আমি প্ৰাকৃতিক মানুহ, আমি এই প্ৰকৃতিক আমি মানুহ। আমাৰ এনেকুৱা মানে আমি হিন্দু নহয় বা আমি খ্ৰীষ্টান নহয়, আমি এই প্ৰকৃতিকে আমি ভগৱান হিচাপে মানুহ। সেই হিচাপত আমি ভাদ্ৰ মাহৰ একাদশী শুক্লপতি আমি বিশেষ আগষ্ট মাহৰ ছেপ্টেম্বৰৰ মাজত আমাৰ এই কৰম পূজাটো হয়। এই কৰম পূজা মেইনলি মানে আমাৰ সেইকাৰণে কৰা হয়, যিটো আমাৰ পূৰ্বপুৰুষৰ পৰা আমি যিটো বিশ্বাস কৰোঁ, এই প্ৰকৃতিয়ে মানুহক বা এই পৃথিৱীক জীয়াই ৰাখিছে। প্ৰকৃতিকে আমি ভগৱান, প্ৰকৃতিকে আমি আমাৰ মানে ভগৱান বুলি আমি বিশ্বাসো কৰোঁ। আৰু সেইটো কাৰণে আমি এতিয়া বৰ্তমান এই আধুনিক জীৱনত আমি মানে এইটো পূজাৰ লগতে আমি মানে এইটো আমি উৎসৱ হিচাপে আমি পালন কৰোঁ। আৰু বিশেষ আমি কৰোঁ সেইটো কাৰণে যে এই প্ৰকৃতিৰ পৰা আমাৰ যি সৰ্বপুৰুষে এই কৰম দিনা আমাৰ যি মা বাবা দেউতা আইতা ভাই ভনী সকলোৱে আহি আমি একেলগে আমি সেৱা কৰোঁ। আৰু সেইদিনা আমি আশীৰ্বাদ মাগোঁ যে আমাৰ যিজন ভনী আছে, আমাৰ যি বাইদেউ আছে, আমাৰ যিজন দাদা আছে, তেওঁলোকে যাতে তেওঁলোকৰ যিটো জীৱনটো ভাল হ'ব, ভৱিষ্যত জীৱনটো ভাল হ'ব, তেওঁলোকৰ ভাল বিয়া হ'ব আৰু তেওঁলোকৰ জীৱনটো সুখ জীৱন হ'ব বুলি প্ৰাৰ্থনা কৰা যায়। লগতে আমি সেইটো কাৰণে মানুহ যে এই প্ৰকৃতি আমাৰ যিটো আমাৰ খেতি, আমাৰ যিটো জাতি আছে, আদিবাসী জাতি আছে, আমি খেতিৰ ওপৰত নিৰ্ভৰ কৰোঁ। সেইটো কাৰণে আমি এইটো আমাৰ খেতিৰ মানে আমাৰ এটা হাৰ্ভেষ্ট বা খেতি কৰা বুলি আমি সেইটো মানুহ মানে ইয়াতে কিমান ফালৰ পৰা কৰমটোতো আমাৰ বহুত আগৰ পৰাই কৰম হয়, কিন্তু কৰমটো একচুৱেলি আমাৰ গাঁৱে গাঁৱে সমাজে সমাজে কৰম পূজা হিচাপে মানা হয়। কিন্তু আজি আমি এই বস্তুটো বহুতে নজনাৰ কাৰণে আমি এই বস্তুটো অনুষ্ঠান হিচাপে আমি পাতোঁ। আৰু এইটো অনুষ্ঠান হিচাপে পাতি আহিছোঁ আমি। এইটো আমাৰ 28তম কৰম উৎসৱ, আমাৰ ডুমনিটো 28 বছৰ। সেইটো কাৰণে আমাৰ মানে এইটো ৰাজহুৱা হিচাপে আমি এইটো পালন কৰোঁ। সকলোকে আহিবলৈ আহ্বান জনাইছে। গতিকে আমি অনুৰোধ কৰিছোঁ। লগতে আমাৰ এই কৰমত আমাৰ কি কি হয় সেইবিলাক মই ক'ব খোজোঁ।
মেইনলি আমাৰ যিবিলাক খেতিৰ বিভাগ যিটো খেতিৰ সম্পৰ্কে যিটো আমাৰ নাচ গান আছে যিটো আমাৰ কালচাৰ কৰম নাচ বুলি কওঁ প্ৰত্যেক গাঁৱৰ পৰা চবেই কৰম নাচ প্ৰেক্টিছ কৰি আহিব কম্পিটিশ্যন হয় আমাক প্ৰাইজ দিয়া হয় তেওঁবিলাক এটা মানে উৎসাহ দিওঁ আমি আৰু আমি তেওঁবিলাকক আমি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনো কৰোঁ মানে এটা কম্পিটিশ্যন হিচাপে হয় লগতে আমাৰ ইয়াতে যিবিলাক আমাৰ কালচাৰ আছে যেনিবা আমাৰ যিবা মানে ঘৰৰ আমি ব্যৱহাৰ কৰোঁ যেনিবা ঝাৰু হওক বা আমাৰ যিটো আমাৰ ধাৰা হওক বা আমাৰ যিটো কাৰ ধানো সেই গোটেই আমাৰ আজিৰ দিনত মানে বনোৱা মাৰা সজোৱা সেইবোৰ আমাৰ কম্পিটিশ্যন হয় লগতে অপেন ডান্স কম্পিটিশ্যনো আমি আয়োজন কৰোঁ বেলেগ বেলেগ ডান্স উৰাং মুণ্ডা কাৰিয়া গড় যিবিলাক আদিবাসী সেইবিলাক সকলো কালচাৰৰ ইয়াতে ভাগ ল'ব পাৰিব ন নাচিব পাৰে সকলো আদিবাসী যিবিলাক আমাৰ বহুত মানে চাব ট্ৰাইববোৰ আছে যেনিবা আমি দ্ৰাবিডিয়ান গোষ্ঠীৰ মানুহ হয় বা অষ্টি গোষ্ঠীৰ মানুহ হয় তাৰ লগতে বহুত মানে উৰাং মুণ্ডা কাৰিয়া চান্তাল গড় ইত্যাদি আমাৰ যিবিলাক জাতিবোৰ আছে তেওঁবিলাক গোটেই আহি প্ৰদৰ্শনী কৰে তেওঁবিলাকে নাচ এনেবিলাক প্ৰতিযোগিতা হয় ছাৰ এইবাৰ পূজাটো কেইদিনীয়া ৰাখিছে একচুৱেলি আমাৰ এইটো 2 দিনীয়া প্ৰগ্ৰাম হয় আজিৰ পৰা আৰম্ভ হৈছে কালি মুকলি সভা আছে আজি যিবোৰ আমাৰ তৰ্ক বিতৰ্কৰ যিবিলাক প্ৰতিযোগিতা এছে প্ৰতিযোগিতা তাৰপিছত বিভিন্ন এনেকুৱা এক্টিভিটি আমাৰ আছে আজি অহাকালি আমাৰ আছে ৱৰ্কশ্বপ হ'ব কৰ্মশালা হ'ব আমাৰ 3টা কৰ্মশালা হ'ব লগতে আমাৰ কৰমৰ যিবিলাক উৎসৱ যিবিলাক নীতি নিয়মবোৰ কালি কৰা হ'ব লগতে আমাৰ মুকলি সভা হ'ব আৰু সেইটো কাৰণে আহ্বান কৰিছোঁ গোটেই ৰাইজক যে এই কৰম উৎসৱত সকলোকে আহি এই কৰম উৎসৱটো সন্মান কৰে বুলি আমি আশা কৰিছোঁ ছাৰক লগ হ'লেই নিশ্চয় ছাৰ তো ভিডিঅ'খিনি এইখিনি ছাৰে বুজাই দিলে আপোনালোকে নিশ্চয় বুজি পাইছে আৰু কিবা ক'ব নেকি মোৰ চেনেলৰ কাৰণে ছাবস্ক্ৰাইব কিবা কিবি মই অনুৰোধ কৰোঁ এই যিটো চেনেলত সকলোৱে যাতে লাইক কৰে আৰু শ্বেয়াৰ কৰে যাতে মানে এই ভিডিঅ'খন মানে গোটেই ভাৰতত মানে বিয়পি যাব বুলি অনুৰোধ কৰোঁ থেংক ইউ ছ' মাছ ছাৰ তো গাইছ কিবা বলে আগত ধুনু মাৰা কম্পিটিশ্যন আদিবাসীসকলৰ কিবা কালচাৰ এইটো কালচাৰ এইটো হয় এইটো বুঢ়া মানুহবিলাকে কৰে এইটো তেওঁলোকৰ আদিবাসী লোকৰ আগতে মানে এইটো বস্তুটো ইউজ কৰিছিল ন হয় নহয় তো সেইটো বোলে কিবা কম্পিটিশ্যন আগত যাই চাম তো গাইছ ইয়াতে এটা নিচানা বাজি তীৰ কা মানে ধুনু গাড়ী মাৰিব তাত নিচান কৰি কিনে মাৰিব লাগিব নিচানা বাজি খেল হ'ব ইয়াতে কম্পিটিশ্যন হ'ব আমি তো আমি চাম এতিয়া আমি কোনে জিতিব পাৰে ইয়াতে কম্পিটিশ্যন হ'ব ইয়াৰে পৰা তাতে মাৰিব কিয় কবি নেকি তই মাৰিবি মাৰিম একবাৰ ট্ৰাই কৰি চাম সঁচা নেকি ফালিছিলে মাজত ৰেড চিনত মাৰিম নিচানি বাজি খেলা হ'ব ওচৰৰ পৰা চাওঁ তো গাইছ এখন ইহঁতে ক'লে ধেনু বনাইছে ধেনু কাৰণত ইয়াতে এটা বস্তু দিয়া হৈছে আপোনালোকে মনোযোগ দি চাওক চৰাই ভাষা দেখিছেনে চৰাই ভাষা দিয়া এটাই ৰিজন স্পীড আৰু বস্তুটো ঘূৰি ঘূৰি যায় চাওক এইফালে এইটো দিয়া আছে এই যদি মানুহৰ পেটত সোমায় কি হ'ব খতম চেটে হৈ যাব না এনেকৈ ধনু চনু বনাই আছে ইয়াতে আমাৰ আটাই বনাই আছে তো ইয়াতসকলৰ মানে ধনু কোন ফাৰ্ষ্ট বনাব পাৰে আৰু কোনো বেষ্ট বনাব পাৰে কোনো ফাৰ্ষ্ট আৰু কোনো বেষ্ট যিসকলে ফাৰ্ষ্ট আৰু বেষ্ট বনাব পাৰে তেওঁলোকে ফাৰ্ষ্ট প্ৰাইজ পাব ফাৰ্ষ্ট প্ৰাইজ কি আছে গম পাইছা গম পোৱা নাই তো গাইছ যিখিনি পালে সেইখিনি দেখুৱালোঁ আপোনালোকক এই কেলা মৰণ নহয় গাইছ ক'ব নাজানি কি ক'ব নেদা তোৰ কি হৈছে
মোক ক'ব লাগে নালাগে মই অলপ মনে থাকা মনে তো গাইছ এই আটাবাত থাকি মস্ত লেতেৰা মই চাইডত যাম কম এতিয়া লুকে লুকে কম এই হাঁহিছা তাৰ ঐ লাজ লাগে ভাই ব্লগাৰ নহয় মই অঁ তো গাইছ আজিৰ দিনটো ব্লগ এইটোৱে আছিল যি পাৰিছোঁ দেখুৱাইছোঁ নিজে চাইছোঁ যদি ভাল লাগিছে প্লিজ এটা কমেণ্ট কৰিব লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব লগত থকা বেল আইকনটো টেপ কৰি ল'ব তেতিয়াহে আপোনালোকে মোৰ ভিডিঅ' ন'টিফিকেশ্যন দ্বাৰা পাব মই তাকে আশা কৰোঁ तो रावरे मान मोर वीडियो के हाल डुमनी से दिखाते प्लीज़ लाइक कर दे कमेंट कर दे एक करके और सब्सक्राइब कर दे ऊपर साथे सब्सक्राइब कर दे और ऊपर साथे बेल आइकन के टैप कर दे धड़ धड़ कर दे जल्दी से जल्दी कर तो गाइस एखिनि আছে আজি ভিডিও আশা কৰো ভাল পাইছে তো থ্যাংক ইউ সো মাচ লাভ ইউ অল ভালে থাকিব